নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আৰু বহুদিন ধৰি মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো কাৰণ মোৰ ফাইনেল সেমিষ্টাৰৰ এক্সাম চলি আছিল আৰু আজি ভাবিলো এটা ভ্লগ ভিডিঅ' দিয়ে দিও ভবা নাছিলো ভিডিঅ'টো বনাম বুলি কিন্তু মানে ফ্ৰেন্ড বিলাকে ক'লে কিয় আজি এই স্পেশাল দিনটোত ভিডিঅ'টো বনা স্পেশাল ভিডিঅ' এই কাৰণে হয় আমাৰ ডিগ্ৰী লাইফৰ আজি একেবাৰে শেষৰটো দিন গতিকে আমি ভাবিছো একেলগে এটি গোটেইকেইটাই আৰু পুনৰবাৰ একেলগে লগ হৈ পেলাই খানা এটি খাও গতিকে তাৰ বাবে আজি এইটো দিন বিশেষ দিন বুলিয়ে ক'ব লাগিব গতিকে বুলক ভিডিঅ'টো মোৰ লগত আৰম্ভ কৰো সবকেইটা আহি এনেদৰে একেলগে আমি বহি লৈছো আৰু দুজনমান আহি আছে লাহে লাহে আৰু সকলোৱে লগ হৈ এনেদৰে অকমান আড্ডা পাতিছো এই দুজনে গা ধুই অহা নাই গতিকে এতিয়া গা ধোৱাৰ কাৰণে গামোচা টানাটানি লাগিছে দুজনের কাম কৰি কৰি ভাগৰ লাগিছে আৰু ই একেবাৰে লাষ্টত আহিছে সেইকাৰণে দেৰিকৈ চাহ খাই আছে আৰু বুলক ইহঁতৰ আজি আহি কেনেকুৱা লাগিলে অকমান ফিডবেকটো লৈ লওঁ বহুত কষ্ট হৈছে ন আগতে আহিছা বহুত কি কাম কৰিলা কোৱাচোন তাৰপিছত আৰু চাফা নহল চাগে ন ধোৱাতে তুমি আজি হেলাই কৰি আছিলা নে কিবা কাম চাম কৰিছা তুমি ঘৰত গা ধুই অহা নাছিলা ইয়াতে গা ধুইছা হাই এইটো ৰাম হয় তোমাৰ কেনেকুৱা লাগিছে আজি আহি মানে আজি লাষ্ট ডে আমি খানা খাম একেলগে অনুভৱ কেনেকুৱা তোমাৰ কেনেকুৱা লাগিছে কাকলি মজা কেনেকুৱা লাগিছে ডিউটি তোমাৰ আহি এতিয়া তোমালোক দুজনীৰে মজা ন কেনেকুৱা লাগিছে তোমালোকৰ আজি আৰুতো এনেকৈ খানা খাব নাপাম ন আজি লাষ্ট অলপ বেয়া লাগিছে নে লাগা নাই কেনেকুৱা লাগিছে তোমালোক দুজনী আহোঁতে বহুত কষ্ট হৈছে ন তোমালোকৰ কেনে অনুভৱ ভাল লাগিছে ঠিকে আছে তোমাৰ কেনেকুৱা লাগিছে আমাৰ এইটো জুবিন গাৰ্গ হয় দেই মানে আমাৰ ক্লাছৰ জুবিন গাৰ্গ ভাল লাগিছে ন আৰু ভিতৰত বহুত গৰম কাৰণে অকমান বাহিৰলৈ ওলাই আহিলো সেইফালে খানা বনি আছে আৰু আমি অকমান ভিতৰত বহুত গৰম কাৰণে ওলাই আহিছো গোটেইকেইটাই সিহঁত একদম কিবা কিবি আৰু ফিউচাৰ কি পঢ়িব কি কৰিব সেইবিলাক কথা পাতি আছে ইহঁত আৰু এনেই ফটো চটো উঠি আছে এইকেইটাই কথা পাতি আছে কোনোবাই ফোন কৰি আছে ঘৰলৈ মই ব্লগ বনাই আছো বহু সময় হাঁহি ফূৰ্তি কৰিলো এতিয়া ভোক লাগিছে আৰু এই ভাত খাবলৈ বহিলো ভোক লাগছে না লাগা নাই কাকলি ভোক লাগছে না লাগা নাই আৰু এয়া গাৰ্গীয়ে আমাৰ জ্বালা নিমখ বেলাই আছে লাহে লাহে আইটেমবিলাক আহি আছে আৰু আমি আৰু খাবলৈ ধৰিম তো এয়া দালি চব্জিৰ পৰা আৰম্ভ কৰো আৰু খাবলৈ আমাৰ গিলাচ কম হৈ আছে নিশান্তই দিব নাজানে চবকেইটাৰ ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া আমি বহি লৈছোঁ অকণমান পিছত যামেই যিহেতু গোটেইকেইটাই আকৌ এবাৰ লগ হৈ অকণমান আড্ডা দিছোঁ আৰু এইজন আমাৰ ডিপাৰ্টমেণ্টৰ HOD ছাৰ হয় আৰু ছাৰে নিজে লিখা উপন্যাস এখন আমাক সকলোকে আজি গিফ্ট কৰিব সেইবাবে সকলোৰে নাম লিখি আছে কিতাপখনত আৰু এয়া এজন এজনকৈ বিলাই আছে ছাৰ মেমহঁতে
আৰু ফাইনেলি মোৰ উপহাৰটো পালোঁ আৰু ছাৰে লিখা উপন্যাসখনৰ নাম হৈছে এয়া জীৱন বিৰিণাৰ ফৰিং আৰু এয়া হৈছে আমাক LB মেমৰ তৰফৰ পৰা দিয়া পাৰ্টি কেক আনিছে মেমে আমাক সকলোৰে কাৰণে আৰু এতিয়া মেমে কাটিব আৰু এয়া চবকেইটাই একেবাৰে জুম বান্ধিছে মেমে দিয়া কেক খাবলৈ বহুত কাৰাকাৰী হৈছে এটা কেক খাব নাপালো এইটো চিকেন কেক হয় একদম লাষ্ট কেক এইটো আমি এটা খাবলৈ লৈছো লাহে লাহে আবেলি হোৱাৰ বাবে চবকেইটাই ঘৰ যাবলৈ ধৰিছে আমিও ওলালোঁ লাহেকৈ শেষ যাবলৈ বাৰলে বুলি বহুখিনি হাঁহি ফূৰ্তি কৰিলোঁ ছাৰ মেমহঁতক আৰু পুনৰবাৰ এবাৰ লাষ্ট বাৰলৈ ভালদৰে সকলোৱে একেলগে লগ পালোঁ খুবেই ভাল লাগিল এতিয়া ঘৰলৈ গৈ আছোঁ আবেলি হ'বৰে হ'ল গতিকে আজিলৈ এইখিনি আছিলে এতিয়া মোৰ ভিডিঅ'টো সকলোৰে মংগল কামনা কৰি আজি মোৰ এই ব্লগ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ